লোকেল হিসাবে সুনীল তুতি দেৱক আমি বিচাৰিছোঁ। গোৰ্খা জনগোষ্ঠীৰ অন্যতম জাতি হ'ল মগৰ জনগোষ্ঠী। 2023 চনত এই ৰঙাপাৰা বিধানসভা অন্তৰ্গত চিলনী গাঁও পঞ্চায়তত চিলনীত বিশাল মগৰ সন্মিলন অনুষ্ঠিত কৰা হৈছিল। সেই মগৰ সন্মিলনত দেশ বিদেশৰ পৰা গোৰ্খা জনগোষ্ঠীৰ গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিল আৰু লগতে অসমৰো গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। দুৰ্ভাগ্যৰ বিষয় এইটো হ'ল যে সেই মগৰ সন্মিলনত আমাৰ স্থানীয় বিধায়ক দেখা নিদিলে। তিনিদিনীয়া কাৰ্যসূচীত তেখেত এদিনো আমাৰ এই অধিৱেশনত দেখা নিদিলে। আমি তেখেতৰ কাৰণে বিশেষকৈ আমি দিনে ৰাতিয়ে মিলি হাত জোৰ কৰি মিনতি কাকতি কৰি আমি তেখেতৰ হৈ প্ৰচাৰ চলালোঁ, তেখেতক জিকালোঁ। তথাপি আমাৰ ইমান ডাঙৰ এক জনসমাৱেশ হৈছিলে, তাত তেখেত উপস্থিত নাথাকিলে। সেইকাৰণে আমি এই 2026 চনৰ বিধানসভা ইলেকশ্যন নিৰ্বাচনত আমাৰ লোকেল হিচাপে সুনীল তুতি দেৱক আমি বিচাৰিছোঁ, য'ত নেকি আমি তেখেতক এনেকুৱা এজন নেতা হওক আমাৰ মাজত, যাক নেকি আমি সুখে দুখে সকলো সময়তে উপস্থিত থাকিব পৰা হিচাপে আমি তেখেতক বিচাৰিছোঁ।